এই সুযোগতে মোক এই প্ৰচেষ্টাত সহায় কৰা বন্ধু বান্ধৱী ভাইটি ভণ্টিসকললৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা। এই প্ৰচেষ্টাটো এতিয়াও জাৰি আছে আৰু আপোনালোকেও মোক সহায় কৰিব বুলি আগবাঢ়ি আহিব পাৰে। এই প্ৰচেষ্টাটোৰ পৰা মই কেইটামান কথা অনুভৱ কৰিছোঁ। প্ৰথমটো হ'ল আমি খানা অথবা পিকনিকলৈ গ'লে অতি সহজে ডিছপ'জেল গ্লাছৰ ব্যৱহাৰ বন্ধ কৰিব পাৰোঁ। তাৰ সলনি আমি পানী খাবলৈ বটল অথবা ধাতুৰ গিলাচ ব্যৱহাৰ কৰিব পাৰোঁ। দ্বিতীয়তে খানা খাবলৈ অথবা পিকনিকলৈ যাওঁতে সা-সামগ্ৰীবোৰ পলিথিনৰ সলনি কাপোৰৰ মোনাত নিব পাৰোঁ। তৃতীয়টো হ'ল খানা অথবা পিকনিক খাওঁতে আমাৰ দ্বাৰা সৃষ্টি হোৱা আৱৰ্জনাবোৰ সেই ঠাইডোখৰত পেলাই থৈ নাহি যাতে আমি নিজৰ লগত উভতাই লৈ আহোঁ। মোৰ এইবাৰৰ বিশ্ব পৰিৱেশ দিৱস এনেকৈয়ে পাৰ হ'ল আৰু আপোনালোকৰ